নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুন্ধৰা চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মোৰ গাহৰিটো মই সিদ্ধান্ত ল'লোঁ কাটি কিনে বিক্ৰী কৰাৰ বাবে। বহুকেইজন গাহৰি বেপাৰী আহিছিল, কিন্তু 16,000 দিছে মুঠে। 16,000 ওপৰত যোৱা নাই। সেইবাবে মই ৰিস্ক ল'লোঁ আৰু নিজে গাঁৱৰ বেপাৰী এজন লৈ কিনে কাটিম বুলি। দেখা যাব কি হয় পিছলৈ, লাভ লোকচান সেইটো ভবা নাই আৰু কাটিব লাগে, কাটিম আকৌ। আৰু এইফালে পোৱালি আছে কেইটামান। বেপাৰীবোৰে বহুত নিজৰ লাভটো বিচাৰে। সিহঁতে কয় বগা গাহৰিটো বোলে সোৱাদে নাই আৰু ৱেট নহয়, সেইবাবে দামটো সিহঁতে দিবই নোখোজে, সেনেকুৱা কৈছে। কিন্তু সেইবোৰ মিছা কথা। কোনো ধৰণৰ এইটো কালাৰৰ লগত কথা নাই। এই গাহৰিটো মই এতিয়া নিজে কাটিম বুলি ভাবিছোঁ। ৰিস্ক লৈছোঁ আৰু কি হয় দেখা যাব। মোৰ বাদতে এইটো খাই লৈ 18,000 মান থাকিব। মই বেপাৰী কোৱাত কৰি বহুত ওপৰত থাকিব। তো বন্ধুসকল, মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।